এই ৰাস্তাটোক পুনৰ তেওঁলোকে মেৰামতিৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰিব লাগে আৰু যিসকল ইয়াৰ ঠিকাদাৰ আছিল সেই ঠিকাদাৰসকলক এটা তদন্তৰ আওতালৈ আনিবৰ কাৰণে আমি মাজুলী TMPকে দাবী জনাইছো। ৰাস্তাটো ঠিক কৰিবলৈ আৰু মিনিমাম 50-60 লাখ আমাক লাগিব TMP। গাড়ী ল'বলৈ গৈছে এইটোকে বাৰু হেৰি কৰকচোন অলপ মিলাই মিলি পানী এনে ৰাইজে ছমাহৰ মূৰত আজি এনেকুৱা অৱস্থা হৈছে য'ত ৰাইজে জ্বলা-কলা দেখিবলৈ পাইছে। আমি গৰিহণা দিছোঁ এনে দালালী লিডাৰসকলক মাজুলী প্ৰশাসনে হওক বা বিভাগীয় কৰ্তৃপক্ষ কঠোৰভাৱে তেখেতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক আৰু মাজুলীৰ মাননীয় বিধায়ক ভুৱন গামকো আমি অনুৰোধ জনাম যে যিহেতুকে তেখেতৰ